বহনা বিষ্ণু ৰুদ্ৰ এক গুপুত আলোচনাত মগ্ন তাৰপিছত দেৱঋষি আৰু কি দেখিলো জানে দেৱী কি দেখিলে দেৱঋষি ও ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী দেৱঋষি আৰু হৰস আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱঋষি গুপুত আলোচনাত ভাগ লৈছে মহাপ্ৰলয় সময়ত কোনে কি ভাগ বতৰা কৰিব তাৰ ভাগ বতৰা কৰিয়েই পেলালে এই কথা সঁচা নে দেৱঋষি সঁচা মিছা তুমি দেখিবাই নহয় তালৈ যোৱা দেখি ভোলানাথে মোক দেখি পেলাই টুটকীয়া গুল আহিল বুলি কোৱা মই আৰু তাত এখনতেকো ৰৈ নাথাকি কোনে কোনে বৈকুণ্ঠ পালোহি দেৱঋষি পৃথিৱীত মহাপ্ৰলয় সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব তাৰে গুপ্ত আলোচনা চলিছে অথচ মই গমকে নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় নাৰায়ণৰ দ্বাৰা প্ৰতাৰিত হলো দেৱঋষি মোৰ এতিয়া কৰ্তব্য কি মই নিকটভাৱে অপমানিত হলো দেৱী আৰু কি দেখিলে জানা দেৱঋষি সকলো বেদ শাস্ত্ৰ সংগ্ৰহ কৰি মহাপ্ৰলয়ৰ সময়ত গুপুতে ৰাখিবলৈ দায়িত্ব দিছে মোক দিছে দেৱঋষি ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু জীৱ জন্তুৰ দায়িত্ব দিছে লক্ষ্মী ভাগ ল'ব পাৰিলাহেঁতেন মই আকৌ ভাবিলো বিষ্ণুৱে বা তোমাক তালৈ কিয় নিনিলে দেৱঋষি নহ'লে বাৰু তেনেবোৰ গুপ্ত কাহিনী বিষ্ণুৱে কিয় এই কথা গোপনে ৰাখিছে মই কি তেওঁৰ পত্নী নহয় দেৱী নাৰী লাস্যময়ী দেৱী নাৰী হাস্যময়ী আৰু সময়ত নাৰীয়ে ধৰিব পাৰে